170 ফুড কমিটিটোত মানে মই বিপিএফ ফালৰ পৰা সদস্য মানে আমি 4জন সদস্যই মিলি ইপিপিএলৰ হিতেশ বৈশ্য দাদা আছে মই আছোঁ তাৰপিছত মানে কমলাকান্ত বৈশ্য আৰু গিৰিশৰণীয়া আমি 4জনে মিলি আমি কালি লিষ্টখন প্ৰস্তুত কৰি বিএলওৰো চাইন আনিলোঁ আনি তেওঁলোকে ক'লে কি যিহেতু যোৱাকালি ৰাতি 10:30 বাজি গ'ল ইমান ৰাতি মহিলা মানুহ এজনীতো ঘূৰি ফুৰা সম্ভৱ নহয় আমাৰো ঘৰ সংসাৰ আছে সেই বুলি মই ঘৰত গ'লোঁ যাওঁতে কমলা বৈশ্য আৰু উমেশ শইকীয়া দাদাই ইয়াতে কাগজখিনি জমা দিম বুলি লৈ আহিছে তেওঁলোকে আনি কিন্তু আমি হিতেশ বৈশ্য দাদা মই আৰু বিএলও থাকোঁতে যিখন মানে লিষ্ট আছিলে সেই লিষ্টখন তেওঁলোকে মানে চেঞ্জ কৰি কেনে জমা দিছে ইয়াতে জমাটো দিছে আৰু ইয়াতে 3টা চাইন মোৰ নহয় তেওঁলোকে নিজে মাৰি দিছে তেওঁলোকে জালিয়তি চহী মাৰি দিছে মই গম নাপাওঁ এই 3টা চহীটো মই গম নাপাওঁ মই আপোনালোকক দেখুৱাই দিছোঁ এইটো চহী মই মাৰা নাই আৰু এই চহীটো মই মাৰা নাই আৰু এই চহীটো মই মাৰা নাই আৰু এই লাষ্টৰ পেজটো তেওঁলোকে ঠিকে ৰাখিছে এই লাষ্টৰ পেজটো আমি 4জনে মিলি কৰিছোঁ এই লাষ্টৰ পেজৰ চাইনটো মোৰ এইটো কিন্তু এই বাকী এইকেইটা চাইন তেওঁলোকে নিজে মাৰিছে মই নাজানাকৈ মাৰিছে আৰু অলৰেডি গোটেই লিষ্টখনত 9-10জন মান মানুহৰ নেম চেঞ্জ কৰি দিছে আৰু তেওঁলোকে এইটো ভাল কাম কৰা নাই বুলি মই ভাবোঁ আৰু মোৰ ফালৰ পৰা মই মন্তব্য দিছোঁ তেওঁলোকৰ যদি সেনেকুৱাই মনোভাৱ আছিল আমাৰ লগত মিলিজুলি কেনে তেওঁলোকে যদি সেই মানুহকেইজনক নিদিলে নহয় আমাক ক'লেওতো আমি দিলোঁ হয় তেওঁলোকে কিয় ইমান হেৰি কৰিব লাগে মানে তেওঁলোকৰ এইটো কি বুলি ক'ব লাগিব তেওঁলোকৰ এইটো চুৰ স্বভাৱটো কিয় আনিব লাগে তেওঁলোকৰ মনত ইমান শংকা আছেনে তেওঁলোকৰ মনত স্পষ্টভাৱে ৰাইজৰ কাম কৰিবলৈ ওলাই আহিবলৈ তেওঁলোকৰ হেৰি নাই নেকি তেওঁলোকে যে চুৰ কৰি কামবিলাক কৰে তেওঁলোকে ভালভাৱে ওলাই আহি কামখিনি কৰিব নোৱাৰে নেকি আমাৰ নিচিনাকৈ হয় আমি এজাহাৰ দাখিল কৰিম আমি লিখিছোঁ থানাত গৈছোঁ আমি এজাহাৰ দাখিল কৰিম অলপ সময় ৰখিব দিছে এইখিনিয়ে মোৰ ক'বলগীয়া মোৰ চেণ্টাৰত যিহেতু কমলা বৈশ্যই মানে বস্তুটো জমা দিব আনিছিলে নথি পত্ৰখিনি মই তেওঁৰ হেৰিতে মই এজাহাৰখন দিছোঁ কমলা বৈশ্যৰ কাৰণে হয় সেইখিনিয়ে মোৰ ক'বলগীয়া